অনুভৱ মই আবৃত্তি কৰিবলৈ লৈছোঁ কবিতাৰ শিৰোনাম তুমি কি কৰিবা তুমি ৰঙা পিন্ধি আহিবা মই ৰঙা প্ৰেমী তুমি নাজানা মোৰ এটা বেয়া স্বভাৱ আছে কৰিম বুলি লাগিলে যিকোনো কামেই কৰি পেলাওঁ লাভ লোকচান ভাল বেয়া একো চিন্তা নকৰোঁ এতিয়া তোমাৰ ভাল পালেই না তুমি কি কৰিবা তুমি ভাল নাপালে না নালাগে আক্ষেপ নকৰোঁ মই ভাল পাম যিমানে নিশা চিগাৰেট জ্বলাই জ্বলাই তোমাৰ কথা ভাবি ভাবি নিশাবোৰ পোৱা কৰি তুমি কি কৰিবা ভয় লাগি তোমালৈ চাই থাকিম তুমি কি কৰিবা তুমি দুটাত মানে মুখ থাকিবা আৰে তোমাৰ নামে কবিতা লিখিম তুমি কি কৰিবা তুমি মনত নিদিয়া নাই নালাগে মই মোৰতো মনত আকাৰ হোৱা নাই তুমি দলিয়াই দিবা দিনা দিবা পথৰ কাষত পৰি থাকিব যেতিয়া অভাৱ হ'ব তেতিয়া বিচাৰি আনিম বিভাগৰ মুখত মুখামুখি থাকিবা কিন্তু মাছ কিমান সপোন পূৰণ পাৰিব জানো কাৰণ সপোনবোৰ যে কেৱল মাত্ৰ মোৰ ঐ ছোৱালী সপোনৰ তোমাৰ লগত কথা পাতিম তুমি কি কৰিবা তুমি মাত্ৰ লিড কৰিব পাৰিবা মই তোমাক চাবলৈ আইৰণ মাৰা নাইবা আলু পৰিমাণ বাস্তৱত লৈ থাকিম মুঠতে তোমাৰ ঘৰ ভালেই যাম তুমি একো কৰিব নোৱাৰা হেল্ল' পৰিস্মিতা অভিমান নকৰিবা তুমি যিমানেই ধুনীয়া নোহোৱা কিন্তু সন্দিকৰ মাজত সাগৰিকা বন্ধই নোহোৱা শুনা লজিক লগাই লগাই তোমাক নোৱাৰিছোঁ তথাপি নট ছেটিছফাইড ইনভিটেশ্যন কৰি ভাল নাপাওঁ ডিফাৰেণ্টিয়েশ্যন পোৱালি বস্তু এইবাৰ ভাবিছোঁ উৎসৰ্গে লগাই দিম আৰু কম্পিউটাৰৰ চেৰে প্ৰকাশ কৰিম আমাৰ সম্পৰ্ক তুমি পিছে নিৰ্দেশক ব্যৱহাৰ নকৰিবা তোমাক লজিকেৰে নোৱাৰিলে এইবাৰ গ্ৰুপ থিয়ৰী ভাবিলে লাভালাভ কৰি পেলাম মুঠতে তোমাক ভাল পালেই পাম তুমি একো কৰিব নোৱাৰা এটিটিউড তোমাৰ এটিটিউড পাৰ্চনেল কৰি শেষ কৰিম তুমি কি কৰিবা বেছি কমপ্লেক্স